Hello guys, good morning. My name is Shota and welcome to Neha's one another vlog. Good morning to কৈছো এতিয়া বাজিছে 11টা আৰু মই গৈ আছো আজি ৰেডি হৈ বাৰ ঘৰত বা মাতিছে খাবলৈ আজি খাবলৈ মানে এনে দুপৰীয়া মানে যাবলৈ মাতিছে তো দ্যাটছ ৱাই মই ওলালো ৰেডি হৈ মই অকলে গৈ আছো আৰু ভাইটি চাগে কলেজৰ পৰা গৈহে বাৰ ঘৰত সোমাবহি তো ফোনটো ফিল্টাৰ লাগি আছে নেকি চাগে মই ঠিক কৰিব লাগিব তো এতিয়া পাপাৰ দোকানত গৈছোঁ পইচা ল'ব আজি ঘৰৰ মানুহ আহিছিলে কেইজনমান তো তাৰ কাৰণে অলপ লেট হ'ল তো ঠিক আছে আজি দিনটো কি কৰোঁ নকৰোঁ চাই থাকক মোৰ মতে বাৰ ঘৰত আহি পালোহি আৰু বা পঠাইছে মোক পাপৰ আনিবলৈ তাতে ওচৰৰ দোকানৰ 10 টাকা দামৰ পাপৰ দাও না দুইটা এয়া পাপৰ পৰা হৈ গ'ল 2 পেকেট লৈছোঁ এতিয়া কৈ ভাত খাম মজা আছে ভোক লাগিছে বহুত জোৰছে এইফালে বা শুকাব দিছে বগৰী মোৰ বহুত ভাল লাগে লগতে নাখাওঁ মানে বহুত ধুনীয়া পৰা বাহঁতৰ বালকনিটোত ইয়াত বগৰী ৰ'দ ল'বলৈ মানে বিৰাটেই ভাল তো মই ইয়াত বহি মই ৰ'দ লৈ ল'ম তাৰপিছত ভাত খাম বহুত মজা আছে এয়া বহি গ'লোঁ ভাত খাবলৈ ইয়াত দিছে খাবলৈ চিম দি বনাইছে শুকান মাছ মোৰ প্ৰিয় আৰু ফ্ৰেঞ্চবিন গুটি দি দাইল বনাইছে হাই কৰ হাই দাও কই দেখে তো দেখো তো হাই আমার দিবা না হাই 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 হেই দিতে গেছে তো একটা দিছিস বড় বড় দিবানি দিবানি কেউ করতে দিয়া কতগুলো দিচ্ছে রে কতগুলো দিয়ে দিচ্ছে এরিয়ারে দিমু পরে বেশি বেশি হ্যাঁ কতগুলো দিয়ে দিচ্ছে হেল্ল' গাইজ গুড মৰ্ণিং কালি মই ব্লগটো একদমেই কণ্টিনিউ কৰিব নোৱাৰিলোঁ তো গাটো বহুত বেয়া আছিলে কালি কাৰণ মই কেইদিনমানৰ পৰা মোৰ পিঠিত গেষ্ট্ৰিকৰ বহুত বিষ হৈ আছিলে তো মই বুজা নাছিলোঁ যে গেষ্ট্ৰিকৰ বিষ হয় বুলি তো মই ভাবিছিলোঁ হোৱা কিবা প্ৰব্লেম হৈছে তো গাৰুটো ৰ'দত দিলোঁ টুচুকুৰে ৰ'দত দিলোঁ ফিৰবি ঠিক নহ'ল তাৰপিছত কালি যেতিয়া বাৰ ঘৰত গ'লোঁ তো বাৰ ঘৰত গৈ তাৰ পৰা ফুল ভমিটিং হ'ল আজিও গাটো বহুত বেয়া আছে ফিৰবি মই খানা এতিয়া বনাই আছোঁ খানা বনাই অলপ ৰেষ্ট কৰিম বুলি ভাবিছোঁ এইফালে বহাই থৈছোঁ তেল গৰম হৈ আছে সেইটো কাৰণে মই মাস্ক পিন্ধি আছোঁ পেটটো আজি ইমান এটা ঠিক নহয় কিবা উইকনেছ ফিল হৈ আছে যিকি নহওক মই তেল বহাইছোঁ কাৰণ বনাম বেগেন কা ভৰ্তা মই বেগেনটো পুৰি চাফা কৰি লৈছোঁ পুৰি লৈছিলোঁ বেগেনটো আৰু এইফালে মই কাটি থৈছোঁ পিঁয়াজ টমাটো জলকীয়া ঠিক আছে বনাম আৰু ভোকো লাগিছে নাজানো ভোক লাগিছে না পেটটো কিবা কামুৰি ধৰিছে মই বুজিব পৰা নাই ভাবিছোঁ বেগুন ভৰ্তাটো বনাই লওঁ আৰু এইফালে মই ভাত বনাইছোঁ ভাতটো বনাই লওঁ মই পটাপট খাই ল'ম সোনকালে আৰু এটা মানে মোৰ দৰৱ এটা আছে সেইটো খাই ল'ম মই ভাবি লৈছোঁ চাওঁ কি হয় চাই থাকক আজি দিনটো মই কি কৰোঁ নকৰোঁ মোৰ ইয়াতে আজি আছোঁ মাছ মোৰ ইমান দেৰিকৈ ভোক লাগিছে ন মই কি ক'ম মানে ভাত খাই ল'ম বুলি ভাবিছোঁ অলপ এইফালে কেইটামান মাছ ভাজি থৈছোঁ এইফালে টমাটো কাটি থৈছোঁ আৰু এইফালে পেষ্ট কৰি দিছোঁ সৰিয়হ আজি মাছটো বনিব সৰিয়হ দি একদম টেষ্টকৈ বনাম এতিয়া বাজিছে 11:30 আৰু মোৰ পেটটো ইমান প্ৰচণ্ডভাৱে মানে কামুৰি আছে ভোক লাগিছে নে কি লাগিছে মই জনা নাই একচুৱেলি আৰু ৰাতিপুৱা মই একো খোৱাও নাছিলোঁ চাহ একাপ খালোঁ চাগে চাহ একাপ খালোঁ আৰু একো নাখালোঁ তো হ'ব পাৰে ভোক লাগিছে তো সেইটো ভাবিয়ে ভোক লাগিছে বুলি ভাবিয়ে মই লৈ লৈছোঁ ভাত ৰাতিপুৱা মই ভাত একদমেই নাখাওঁ আৰু অভ্যাসো নাই খোৱা আগতে স্কুল থাকোঁতে তেতিয়া খাইছিলোঁ মায়ে খুৱাই দিছিলে কিন্তু এতিয়া মানে কি হ'ল কলেজ গৈ মানে অভ্যাসটো নথকা হৈ গ'ল আৰু মোক দেখিছানে কেনেকুৱা বেমাৰী লাগি আছে চুলিত তেল চেল দি মই খাই লওঁ বুলি ভাবিছোঁ ইয়াত কি কৰিলোঁ মই কটন লাগি আছে খাই লওঁ মই ভাতত লৈছোঁ বেঙেনা ভৰ্তা বনাইছিলোঁ বেঙেনা ভৰ্তা লৈছোঁ আৰু মাছ ভাজা মাছ লৈছোঁ ভজা মাছ তো খাই লওঁ বহুত ভোক লাগিছে মই আৰু কণ্ট্ৰল কৰিব পৰা নাই খাই মেলি গা পা ধুম আৰু মোৰ সৰিয়হ দি মাছ বনোৱা হৈ গ'ল ৰূপচন্দা মাছ আছিলে আৰু এইটো ৰূপচন্দা মাছৰে ভাজি খাই লওঁ মই যেতিয়াই শুই থাকোঁ তেতিয়াই আহি পৰে গণু মোৰ টোপনি ভাঙিবলৈ আজিও আহি গৈছে তাৰ এক্সাম শেষ হ'ল সি ফাইনেলৰ কাৰণে এতিয়া তৈয়াৰী কৰিব অস্ত্ৰলৈ
লিখিলা নাই সব লিখিলো কিমান মাৰ্কছ পাবা সব 50 ভিতৰত 40 ভিতৰত পাম 40,000 ভিতৰত তেন্তে ফিজটো মোক অলপ বেছিকৈ দি দিবা ইমান ধুনীয়াকৈ পঢ়ালোঁ তোমাক মই এক্সাম টাইমত অভাৰ টাইম কৰিলোঁ 500 দি দিবা ঘৰৰ পৰা কি খাই আহিলা তুমি কিবা নাখালো একো নোখোৱা কিয় ময়ো ৱেইট কৰি আছোঁ এতিয়া ভাইটি অহা নাই এতিয়ালৈকে কলেজ যোৱা যে এতিয়ালৈকে ঘৰলৈ সোমোৱা নাই নাজানো কেতিয়া সোমাব 6টা বাজিছে আৰু মোৰ ইমান ভোক লাগিছে মানে একোৱে নাই খাবলৈ ব্লগটো ভাবিছোঁ হেক কৰি দিওঁ আৰু গা মই ভাল পাইছোঁ অলপ এতিয়া তো ব্লগটো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব